মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰ পিছত অসমৰ চুকে কোণে গৈ বিভিন্ন অঞ্চলত বিভিন্ন জিলাত বিভিন্ন সত্ৰৰ ভিতৰত সোমাবলৈ আৰু তেখেতৰ অৱস্থা বুজ ল'বলৈ এটা চেষ্টা চলাইছোঁ। দুখ লাগে যে আজিৰ তাৰিখত আমাৰ অসমৰ সম্পদ আমাৰ সত্ৰ আজি তেওঁলোকৰ যথেষ্ট জটিলতাৰ মাজত সত্ৰ পৰিচালনা কৰি আছে। চৰকাৰৰ ফালৰ পৰা আমি বুজি পাওঁ যে আৰ্থিক অৱস্থা যথেষ্ট ভাল। GDP কথা কয়, ভাৰত বিশাল অৰ্থনৈতিক এটা গতি লৈছে সেইখিনি কথা কয়, পাৰ কেপিটেল ইনকাম বাঢ়িছে সেইখিনি কথা কয়। চৰকাৰ যথেষ্ট এটা ভাল আৰ্থিক পৰিৱেশত আছে, সেইকাৰণে আৰু ঋণ ল'ব পাৰে সেইখিনি কথা কয়। তেতিয়াহ'লে অসমৰ সত্ৰসকলৰ ইমান আৰ্থিক জটিলতা কিয়? মোক মনত পৰে যেতিয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল, সত্ৰসকলৰ উদাসীন ভকতসকলৰ আৰ্থিক পৰিস্থিতি লৈ যথেষ্ট চিন্তা কৰিছিল। বৰপেটা সত্ৰৰ ভিতৰতো উদাসীন ভকতসকলৰ বাবে এটা বিশেষ এটা পৰিকল্পনা হাতত লৈছিল, যাৰ ফলত আজিও ভকতসকলে কিছুদিন আগতে তাৰ পৰা কিছু সহায় তেওঁলোকে পাইছে। আৰু আজি যদি আপোনালোকে ভাবি চাওক, বৰপেটা সত্ৰৰ ভিতৰত যদি এনেকুৱা এটা জটিল পৰিস্থিতি আছে, এতিয়া বিভিন্ন ঠাইত সৰু সৰু সত্ৰৰ কি অৱস্থা, ভকতসকলৰ কি অৱস্থা। আজি ইমান এটা আমি জুবিনৰ বিয়োগৰ পিছত আমি অসমীয়া সংস্কৃতিৰ কথা পাতি আছোঁ। আমাৰ অসমৰ সত্ৰ আমাৰ অসমীয়া সংস্কৃতি আমাৰ মূল সম্পদ আৰু ধৰি ৰাখিব লাগে। আৰু সেইকাৰণে আমি নিজে চিন্তা কৰিছোঁ যে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত অসমৰ বিভিন্ন সত্ৰসকলৰ আৰ্থিক পৰিস্থিতি ভাল কৰিবলৈ কাৰণে যি ধৰণৰ সুযোগ আগবঢ়াইছিল, পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে আমি বিশেষভাৱে ভকতসকলৰ আমাৰ সৰু সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ ডেকা সত্ৰাধিকাৰসকলৰ তেওঁলোকে যে আমাৰ এই সত্ৰৰ পৰম্পৰা সত্ৰৰ আমাৰ যে শক্তি সজীৱ কৰি ৰাখিব পাৰে, তাৰ বাবে আমি একেই প্ৰয়াত তৰুণ গগৈদেৱৰ দৰে আমি একেখিনি মনোযোগ দিম, গুৰুত্ব দিম। আৰু যিমানখিনি কাম সেই সময়ত হৈছে তাতকৈ আৰু দুগুণ বেছি কাম আমি অসমৰ আমাৰ বিভিন্ন সত্ৰৰ ক্ষেত্ৰত কৰিবলৈ আৰম্ভ কৰিম। আজি অসমৰ ভিতৰতে বহুত কম মানুহে গম পাব বা বুজি পাব বা জানিব যে আমাৰ বৃন্দাবন বস্ত্ৰ আজি বৰপেটা সত্ৰৰ ভিতৰতে বৃন্দাবন বস্ত্ৰটো পোৱা গৈছে, বহুতে নাজানে। আৰু বিভিন্ন সময়ত চৰকাৰে চেষ্টা চলাইছিল যে বৃন্দাবন বস্ত্ৰটো UK পৰা লণ্ডনৰ পৰা অসমলৈ লৈ আনিব। ভাল পদক্ষেপ, আমাৰো সমৰ্থন আছে। আমাৰ মাত্ৰ এটা বিশেষ অনুৰোধ, যদি অহা 6 মাহৰ ভিতৰত আনিবলৈ সক্ষম হয় তেতিয়া নিশ্চয় বৰপেটালৈ আনি ৰাইজৰ মাজত প্ৰদৰ্শন কৰা এটা স্থিতি তেওঁলোকে চৰকাৰে গঢ়ি তোলক। লগতে সেই এনেকুৱা এটা পৰিস্থিতিত বহুত মানুহখিনি আহিব। কেনেকৈ আহিব? ৰেলৰ আমাৰ বহুত সমস্যাবোৰ আছে। ৰেলৰ সমস্যাৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব মই দিবলৈ বিচাৰোঁ। বাৰম্বাৰ চৰকাৰে কয় কি তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ, ৰাজ্যৰ তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ভাল কথা। যদি ডাবল ইঞ্জিনৰ চৰকাৰ, বৰপেটাৰ কাৰণে ৰেলৰ এটা ব্যৱস্থা তেওঁলোকক কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। পূৰ্বতে মই যোৰহাট কলিয়াবৰ সাংসদ হিচাপে এইখিনি কথা আমি সদনৰ ভিতৰত উত্থাপন কৰিছোঁ। আমাৰ নিজৰ